আজি আকৌ আমাৰ ইহানে ৰাতিপুৱাই কাপোৰ কানি পিন্ধি ৰেডি হৈ ক'ৰবাৰ পৰা আহিছে। ক'ৰ পৰা আহিছে জানেনে? কাৰণ তাই দাদীয়েক গৈছিলে আজি বেজি ল'বলৈ। বেজি আছিলে, তাইও লগত যাব লাগে। তাইও গ'ল, বেজি লৈ আহিলে। আহি আকৌ আম্মা, মই আৰু ইহানা ওলালোঁ এফালে যাবলৈ। ব'লকচোন দেখাওঁ ক'লেনো গৈ আছোঁ। এইফালে মানুহজন, মই আৰু আম্মা গৈ আছোঁ বাহঁতৰ ঘৰলৈ, যিহেতু ভিণ্টি যাব ডিউটি। ভিণ্টিৰ লগতে আমি একেলগতে যাম। সিহঁতে আমাক নমাই থৈ ডিউটি যাবগৈ, মানুহজন আৰু ভিণ্টি। এয়া আহি পালোহি ভিণ্টিহঁতৰ ঘৰ। আমি গৈ আছোঁ। আমাৰ আকৌ ইহানা ক'ৰবাত যাব পালে ফূৰ্তি বেলেগেই। তাই ক'ৰবাত যাব পালে মানে ফূৰ্তিত ক'ব নোৱাৰা হৈ থাকে। লাগিলে তাই টোপনিৰ পৰা শুই উঠি হ'লেও ক'ৰবাত যাম ক'লে একদম ধুনীয়াকৈ ৰেডি হৈ যায়। এইফালে গৈ আছোঁ। এইফালে আকৌ তাইক দৰকাৰ হ'ল আধা ৰাস্তাতে জকুপা। এইফালে বাপেকে কিনি দিলে জকুপা। এইফালে এয়া মানুহজন আৰু ভিণ্টিয়ে আমাক থৈ তেওঁলোক গ'ল ডিউটি। যিহেতু ডিউটিও দেৰি হৈছে। এইফালে আমি গ'লোঁ, ক'লে গৈ আছোঁ তালৈ আমি ইয়াত গৈ আছোঁ। যিহেতু বতৰটো ডাৱৰীয়া, বৰষুণ দি আছিলে, ৰাস্তাটো বোকা হৈ আছিলে, সেইকাৰণে আমি খোজকাঢ়ি এনেধৰণে গ'লোঁ। তাৰপিছত এয়া গৈ পালোঁগৈ। এইফালে আমাৰ ইহানা আকৌ টিক টিককৈ গৈ পালেগৈ ভিতৰলৈ। এয়া তাই ডাইৰেক্ট গৈ গৃহস্থক মাত নলগোৱাকৈ তাই গৈ পালেগৈ ভিতৰ। এয়া আম্মাও গ'ল। এয়া চাওকচোন, আজি আমি আহিছোঁ নানীহঁতৰ ঘৰলৈ। নানীয়ে যিহেতু আমি যাম বুলি ফূৰ্তিতে পূৰা কটাকটিত লাগি আছে চব্জি পাচলি। ইফালে তেওঁ বনাই আছে লাই শাকৰ চাটনি। ইফালে মামীও বনোৱা যোৱা কৰি আছে। তেওঁ মামীক কাটি কুটি যোগাৰি দি আছে। এয়া মামী, নানী আৰু আম্মা, আমি চবেই বহি কথা পাতি আছিলোঁ। এইফালে আহি গ'ল মামাৰ ল'ৰাটো স্কুলৰ পৰা। এইফালে মামী, আম্মা আৰু নানীয়ে কথা পাতি আছে। নানী যিহেতু এটা এটা কথা কৈ জমাই থাকে। আৰু যিহেতু এনেও চাবচোন বয়োজ্যেষ্ঠসকল ঘৰত থাকিলে এনেও ঘৰখনো ভাল লাগে। ঘৰখন গৈয়ে ঘৰখনলৈ ভাল লাগে। আৰু তেওঁ এনেও যিহেতু এটা এটা ফুচুৰি কথা কৈ জমাই থাকে, আগলৈ শুনিব ব'লকচোন তেওঁৰ কথা। এইফালে ইহানাই আকৌ ককায়েকৰ খেলনা লৈ খেলি আছে। ইয়াত দিলে চাহ, চবেই খাই ল'লোঁ একেলগতে চাহকাপ। এয়া এইফালে আকৌ মামীয়ে বনোৱা সিজোৱাত ব্যস্ত। এইফালে বনাই আছে মামীয়ে মাছ। তেওঁ আকৌ বিৰাট টেষ্টি চব্জি বনায়। তেওঁ বনোৱা আঞ্জাখন আপুনি খালে আৰু মানে খাব বিচাৰি থাকিব, ইমানেই টেষ্টি বনায়। এয়া তেওঁ বনাই আছে এইফালে মাছ। এয়া চাওকচোন, মাছখিনি হৈ গ'ল, কিমান ধুনীয়া কালাৰটো হৈছে, হয়নে? এইফালে আকৌ ইহানা খেলি আছে ককায়েকৰ লগত। কৈ দিয়ক। এইফালে নানীয়ে কি কৈ আছে শুনকচোন, তেওঁ কি কি যোগাৰ কৰিলে ক'ব এতিয়া দেই, শুনিব। আৰু এয়া কি হয়? এয়া তেতেলী দি ধান জলকীয়া, সৰিয়হ, তেতেলী দি বনাইছোঁ। আৰু এয়া নেমু টেঙা। এয়া নেমু। এয়া তিঁয়হ চাটনি। তিঁয়হ, পিঁয়াজ, কেঁচা জলকীয়া, নিমখ। আৰু এয়া শাক, লাই শাকৰ চাটনি, পিঁয়াজ, আচাৰ জলকীয়া, নিমখ। এয়া শুনিলে নে তেওঁৰ কথা? এইফালে এয়াও কৈ আছে, এইফালে তেওঁ কি মামীয়ে কেনেকৈ বনালে। এয়া চাওকচোন, মামীয়ে বনাইছিলে লাই শাকৰ চাটনি, এইফালে মাছখিনি, এইফালে আছিলে চিকেন, এইফালে আছিলে লাই শাক, এইফালে আছিলে পচলা, এইফালে এয়া চালাড আছিলে। এইফালে নানীয়ে ভাতখিনি দি আছে আৰু কৈ আছে মামীয়ে কেনেকৈ কি কৰিলে, কেনেকৈ বনালে, সেইখিনিকে কৈ আছে। এয়া দেখিছেনে? ভাল লাগে ন এনেকুৱা কেতিয়াবা ঘৰত বয়োজ্যেষ্ঠসকল থাকি সিহঁতৰ কথাবোৰ শুনিয়ে ভাল লাগে, ঘৰখনলৈ গৈও ভাল লাগে। এনেও ঘৰখনৰ চাবচোন বয়োজ্যেষ্ঠসকল থাকিলে ঘৰৰ গাম্ভীৰ্যটোও বেলেগ হয়। এইফালে চবেই মিলি একেলগতে ভাত সাজ খালোঁ। এইফালে আকৌ আমাৰ ইটো সিটো লাগে, বহাৰ লগে লগে তাইক ইটো দৰকাৰ হয়, সিটো দৰকাৰ হয়। এইফালে খোৱা বোৱা হ'ল, ককায়েকৰ লগত এয়া খেলাত ব্যস্ত। আজিৰ দিনটো এবাৰো নহ'লে যে ককায়েকক পালে, ঘৰত তেনেকৈ অকলে থাকে। এইফালে ককায়েকক পাইলেও ফূৰ্তিতে আজিৰ দিনটো এবাৰো নুশুলে। এয়া আমি ঘৰলৈ উভতিবলৈ হ'ল, মামীয়ে যিহেতু আগবঢ়াবলৈ আহিলে। এইফালে আহি পাই গ'লোহি ৰাস্তা। এইফালে মামীহঁতে আমাক থৈ এইফালে আমি উঠিলোঁ গাড়ীত। মানুহজন ভিণ্টিহঁতো আহি পালেহি। তাই এয়া বাপেকক পাই লৈ বাপেকৰ ওচৰত গুচি গ'ল। দেখিছেনে? বাপেকৰ ওচৰৰ পৰা পিছফালে নাহে। এইফালে আমি ঘৰ আহিব ল'লোঁ। তেনেহ'লে আজিলৈ আহিছোঁ। আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত।